বন্ধুসকল বৰ্তমান হৈ গ'ল একদম সন্ধিয়া আৰু সন্ধিয়াত আমাৰ গাঁৱৰ গোটেই ল'ৰাখিনি লগ লাগি কিনে বিহু মাৰিব ওলাই আহিলোঁ আৰু ইয়াতে মানে কালচাৰেল ট্ৰেডিশ্যনেল চব কিবা ডেন্স চেন্স চলি আছে ৰছী এই এক খুটা গাইছ আৰু ইফালে এক খুটা আছে ৰছী অৱস্থা জয় অসম গাইজ কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ আৰু আজি হৈছে বহাগৰ 1 তাৰিখ আৰু সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ মোৰ তৰফৰ পৰা আৰু আমাৰ মানে কি 1-2 তাৰিখৰ পৰা মানে কি গাঁৱত চবখিনি মানে সেই হৈ আছে চ' বিহু পতা হৈছে আমাৰ গাঁৱতে তো 1-2 তাৰিখে মানে খেল ধেমালি আৰু 5-6 তাৰিখে হৈছে আমাৰ গাঁৱৰে মানে কি এই লোকেল ফাংচন তাৰপিছত ইয়াতে আপোনাৰ হেৰি হ'ব কি কয় এইটো ফাংচন হ'ব তো ফাংচন চাবৰ কাৰণে সকলোৱে আহি যাব তো বিশেষ আকৰ্ষণ থাকিব আমাৰ অনুস্মিতা দাস বুলি চ' তেখেত আহিব তো তেখেতৰ গীত পৰিৱেশন চাবৰ কাৰণে আপোনালোকেও আহি যাওক আমাৰ গাঁৱত সৰভোগ অঞ্চলৰ চকাবাউসীত তো বৰ্তমান বলক মোৰ লগত গাঁৱত কি চলি আছে সকলোখিনি দেখুৱাই আছোঁ তো বলক আহি পালোঁ বৰ্তমান একদম মানে বিহু তলিত তো ইয়াতেই হৈ যাব মানে বিহু আগত আছে ষ্টেজ একদম পূৰা ৰেডি কৰি থকা হৈছে আৰু ইয়াতে মানে আমাৰ খেল সম্পাদক আছে তেওঁৰ লগত বৰ্তমান কি লিখি আছা খেল সম্পাদক কি লিখি আছা কি খান এই কমলা আছে দে কমলা হেপী ৰঙালী বিহু পাহৰিছোঁ তো কমলাৰ মানে এটা দুৰ্ঘটনা হৈছিল তো মই নাজানাতে ঘপকে মানে দিয়ে দিলোঁ আৰু লৌৰাহিংকে তো দুলদা আছে তেওঁৰ লগত দুলদা হেপী ৰঙালী বিহু এইফালে আছে মানে কি দাদাহঁত আছে অগল হেপী ৰঙালী বিহু শুভেচ্ছা থাকিল ইয়াতে মানে মন্দিৰৰ প্ৰসাদ বিতৰণ মানে হৈ গ'ল ইয়াতে প্ৰসাদ বিতৰণখিনি অলপ পিছতে মানে খেল ধেমালিখিনি হৈ আছে তো দেখাই আছোঁ আপোনালোকৰ সকলোখিনি চাই থাকিব একদম বল দিছে পুৰা একদম খাতৰনাক বল দিছে একদম বৈধ বল গাইছ ইফালে তো বিয়া কৰা জিতি গেল বিয়া কৰা ৰিপিট বিয়া হোৱা ৰিপিট ইফালে মানে জাবানিকা জোচ না চবৰে মানে সেইটো অলপ বেছি এইবাৰ লাষ্ট দে এইবাৰ লাষ্ট ৰেডি এবাৰে লাষ্ট খেলা চলি আছে গাইছ ৰছী আছে গাইছ ৰছী আছে ৰছী এই এক খুটা গাইছ আৰু ইফালে এক খুটা আছে ৰছী অৱস্থা খেলাম পাদক কি কবি ৰছিয়া চিঙা খেলাই দিছে জছ কিন্তু বেয়া জছ নাই ইয়াৰ বেয়া জছ দুখিত জছ কিন্তু কেনে জছ এই বাচ্চা বাটি ভাইরা তুমি খেলা দিছ না নাই দিবি না নেলা আৰু কি দিবি এবার বিস্কুট কামড়া আওয়াজ পারবি না দেখো জোস গাইস জোস চাওক পুরা খেলা দিব মানে আমার নেক্সট খেলার কারণে মানে কি প্রস্তুতি চলি গেছে অবিনাশ কি কবি কি গিলা আলাইছা কি গিলা বিস্কুট গাইস কি বিস্কুট দিনো এইটো মেরিগোল্ড বিস্কুট দিছে গাইস এতে তো নেক্সট খেলা হ'ব দে বিস্কুট কামৰা তো কিমান জাপি হয় দেখাই আছো সবকে সবখিনি তো বিস্কুট একদম বিস্কুট বন্ধা কি খেলা হ'ব এতে বিস্কুট কামৰা নাকি তো এখন খাই দিওঁ নেকি কি কোৱা খাম নাকি খাই দিয়া হে লছ হৈ যাব আমাৰ আমি আছো না কমিটিত গাইছ কমিটিত লছ নকৰোঁ দে নাখাওঁ আৰু জানিব খাবি নেকি এখন খাই দিম
খাই দি এখন খাই দি খাবি নেকি খা এখন খাই দি খেল নালগে ৰ তো এতিয়া মানে আৰু এখন খেলা চলি আছে বৰ্তমানো খেলাখন চিঙা নাই চেছে মানে পানী পানী মাটি আৰু এইটো হ'ল আটা গাইছ আবুক নামলো আৰু আবু নাহে বোলে গাইছ সেইকাৰণে আটাকে আনছো আৰু তো এতিয়া পানী মাটি চলি আছে গাইছ পানী মাটি ভাঙি পেলাইছে এয়া চাওক চিয়াৰ এই ফেলে চা ভাঙাইছা কিয় এনে কষ্ট তই আৰু কি খেলা দিলি চাং আজি চাং কিনো খেলা দিছা আজি মানে কি বহুত খেলা হৈ গ'ল এইগিলা চাওক সৰু ল'ৰা ছোৱালীৰ 100 মিটাৰ দৌৰ প্ৰতিযোগিতা প্ৰথম স্থান অমুক তমুক তাৰপিছত 5 নম্বৰ বৰ্তমানলৈকে গেল খেলা 6টা 7টা 9টা খেলা গুচি গৈছে এতিয়া বৰ্তমান চলি আছে এইটো পানী মাটি পানী মাটি পানী মাটি মাটি পানী মাটি পানী মাটি তো বৰ্তমান গাইজ আমি ওলাই আহিলোঁ একদম মন্দিৰৰ পৰা দুইজনে এয়া আছে লগত ডিম্পু ঘৰৰে ওচৰৰ ভাইটি হয় চ' আমি দুইজনে যাই আছোঁ বৰ্তমান মন্দিৰত তো মন্দিৰত যাই কিনে তাতে এটা সেৱাকাৰী লওঁ বোলো আজি হৈছে বহাগৰ 1 তাৰিখ আৰু প্ৰথম দিনটোতে সেৱাকাৰী ল'লে ভাল চ' তাতেই যাই আছোঁ বৰ্তমান মন্দিৰত মনসা মন্দিৰ আমাৰ চকাৰ ওচৰতে তো তাত গৈ কিনে আপোনালোকক দেখাই আছোঁ মন্দিৰটো তো চাই থাকিব ভিডিঅ'টো একদম সম্পূৰ্ণকৈ গাইজ তো বলক তো গাইজ বৰ্তমান আহি পাই গ'লোহি মনসা মন্দিৰত তো মনসা মন্দিৰৰ এতিয়া ভিতৰত তো যাব নোৱাৰিম চাগে চাওঁ ৰ'ব গেটখন মাৰাহেন যেন পাইছোঁ ৰ'ব গেট আছে নেকি মাৰা তো আহি পাই গ'লোঁ কিন্তু আমাৰ আহোঁতেই লেট হৈ গ'ল মানে গাইজ তো এয়া তলৰ ওলোমাই থৈ দিছে তো এতিয়া আৰু বাহিৰৰ পৰা ইয়াতে মানে কি চাকি বন্তি জ্বলাই কিনে অলপমান ভালকৈ সেৱাকাৰী ইয়াতেই যাব লাগিব চ' গাইজ আধা ৰাস্তামান আহি পাই কিনে আমি গম পালোঁ যে এটা লগৰ ছোৱালীয়ে ক'ল আৰু ইয়াতে মানে কালী মন্দিৰত বোলে বিচুৱা চলি আছে মানে কোচ ৰাজবংশী যিটো মানে কি বিহু কোচ ৰাজবংশীৰ বিহু পাতিছে তো এতিয়া তাত যাই গৈ আছোঁ তো আপোনালোককো দেখুৱাইছোঁ তাত গৈ কিনে কেনেহেন চলি আছে তাতে বিহু নে কি হয় তো চাওক গাইজ ইয়াতে পূৰা ৰাজবংশী গামছা এইবিলাক চাৰিওফালে একদম ৰাজবংশী গামছাই হৈ গৈছে তো গাইজ চাওক কি ধুনীয়াকৈ বনাইছে এইটো আৰু ইয়াতে মানে কোচ ৰাজবংশী ট্ৰেডিশ্যনেল চব কিবা ডেন্স চলি আছে তো বলক চাওক একদম তো গাইজ ইয়াতে ট্ৰেডিশ্যনেল এইটো চলি থাকিব আমি আৰু দেৰি হৈছে বৰ্তমান আমিও যাম ঘৰত এতিয়া তো বলক এতিয়া ঘৰত যাই লওঁ বন্ধুসকল বৰ্তমান টাইম হৈ গ'ল কমচে কম 4টা 4:30 আৰু বৰ্তমান আমাৰ গাঁৱত চলি আছে মহিলাৰ ক্ৰিকেট খেল বিশেষ মহিলাৰ ক্ৰিকেট খেল চাওক গাইজ 6 মাৰি দিল চকুৰ আগতে 6 অবিন্দু দা এতিয়া কবি নেকি কেনে প্ৰথমবাৰৰ কাৰণে মহিলাৰ ক্ৰিকেট খেল ভালে লাগছে তো মানে বেলেগতকৈ বহুত বেলেগ আমাৰ গাঁওখনত তো কেথেনো কোনো জেগাততো হোৱাই নাছিল কি জানা তো আমাৰ গাঁৱতে প্ৰথম বুলি আমিও দেখা পাইছোঁ প্ৰথমে এনেকা তো এয়া চাওক কি ধুনীয়া খেল চলি আছে ইফালে আৰু এয়া খেলাই থাকোঁ এইবাৰ মহিলাবিলাকৰ খেলা আৰম্ভ হৈছে তাকেই বাৰু বন্ধুসকল বৰ্তমান হৈ গ'ল একদম সন্ধিয়া আৰু সন্ধিয়াত আমাৰ গাঁৱৰ গোটেই ল'ৰাখিনি লগ লাগি কিনে বিহু মাৰিব ওলাই আহিলোঁ আৰু বিহুত গোটে কি চলি আছে বৰ্তমান মানুহ ঘৰত আহি কি চলি আছে সকলোখিনি দেখুৱাই আছোঁ আপোনালোক সকলোকে তো একদম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তো বলক
দিছিলা চৰি এই যে বিহু জয় গাইজ ৰাতিৰ বিহু পৰিৱেশ তো আমার লগত আছে বর্তমান নাচনী আর নাচনী কি কবি আইনুন খুং মাজং মুনুং ভাল লাগছে কিন্তু দক দাড়ি কিয় আছে তোর দাড়ি কিনকে আহি গেল তোর দাড়ি কিনকে আহিল তোর দে এই চাং দাড়িখিনি চাং দাড়িখিনি কিন্তু বেলেগ আইছে তোর এনে তুলনি হৈছিল না আচ্ছা আচ্ছা নাজানো আৰু গাইছ কিবা দেখা পাই আছো বৰ্তমান দাড়ি নাচনীৰ গালতো দাড়ি গাইছ তোৰ পৰিৱেশ কেনে বঢ়িয়া বঢ়িয়া কেনে তামাম না গাইছ বৈদ্য এনজয় চলি আছে চাওক নাচনী এই গিৰস্তৰ কাবাই আছে না আছে না নাই গিৰস্তৰ মানুহে ওলা নাই গাইছ নাই নুখোলে নুখোলে এই তো গাইছ বেছি আৰু একো দেখুৱাই নাথাকো অলপমান দেখালো থুলমূলকে তো আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এৰিলো বাই বাই